সকলো অসমৰ ৰাইজক মোৰ ইউটিউব চেনেল কাইছে শ্বৰ্টছলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে সুকন্যা পোষ্ট অফিচৰ সুকন্যা সমৃদ্ধি আঁচনি ফৰ্মখন কেনেকৈ ফিল আপ কৰে। আহক আপোনালোকক মই দেখাবলৈ যত্ন কৰিছোঁ কেনেকৈ কৰিব পাৰি। যিটো পোষ্ট অফিচত আপোনালোকে এই একাউণ্টখন খুলি আছে তাতে আপোনালোকে পোষ্ট অফিচৰ নাম ঠিকনা আপুনি লিখিব। এই কলমত আপোনালোকে গাৰ্জেণ্টৰ ফটো আৰু আপোনালোকে গাৰ্জেণ্টৰ মাক বা দেউতাকৰ নাম এছ এছ দিব। এছ এছৰ অৰ্থটো হৈছে সুকন্যা সমৃদ্ধি একাউণ্ট আৰু এছ এছত টিক কৰি দিব। ইয়াৰ তলত আহিব একাউণ্ট হোল্ডাৰ টাইপ দিব আৰু ইয়াতে আপোনালোকে মাইনৰ থ্ৰত গাৰ্জেন দিব। ইয়াতে তলত আহিব, ইয়াতে ছোৱালীজনীৰ নামটো লিখিব। ইয়াতে ডেট অফ বাৰ্থটো লিখিব, মেল ফিমেলটো দিব, আপোনালোকে ছোৱালী নে ল'ৰা দিব। ইয়াতে এজ পূৰ্বত আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন দিব আৰু বাৰ্থ চাৰ্টিফিকেটে হয় আৰু বাৰ্থ চাৰ্টিফিকেটৰ যিটো আপোনালোকৰ নাম্বাৰ হয় ডকুমেণ্টৰ, সেই নাম্বাৰটো বহুৱাই দিব। আৰু আপোনালোকে পোষ্ট অফিচত কিমান সুকন্যা সমৃদ্ধি একাউণ্ট খুলিবৰ কাৰণে কিমান টকাৰ প্ৰয়োজন হয় সেই বস্তুটো সুধি লৈ কিনে তাতে ফিল আপ কৰি আৰু ইয়াৰ আখৰেৰে লিখি দিব। ইয়াৰ তলত আহিব আহি যিটো ছোৱালীজনীৰ মাক বা দেউতাকৰ নামটো লিখিব আৰু এই গাৰ্জেণ্টৰ যিটো দেউতাক বা মাকে যদি খোলে একাউণ্টটো, মাকৰ হাজবেণ্ডৰ নামটো লিখিব আৰু ল'ৰা বাপেকে যদি খোলে তেতিয়াহ'লে বাপেকৰ নামটো লিখিব। তলত আপোনালোকে জেণ্ডাৰটো দিব, মেল দিব, নতুবা ছোৱালী হ'লে ছোৱালীটো এফ দিব। ডেট অফ বাৰ্থটো দিব। আপোনালোকে যোনে একাউণ্টটো খুলি আছে আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে লিখি দিব, তাৰ পেন নাম্বাৰটো দি দিব। ইয়াতে লিখি কিনে এড্ৰেছটো লিখিব, আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটো আপোনালোকে লিখি দিব। আৰু দুইটা একেই এড্ৰেছ হ'বও পাৰে। আৰু তলত আহিব আপোনালোকে মোবাইল নাম্বাৰটো দিব। আই ডি প্ৰুফত আপোনালোকৰ পান কাৰ্ড বুলি লিখি দিব, লিখি কিনে পান কাৰ্ডৰ নাম্বাৰটো বহুৱাব। এড্ৰেছ প্ৰুফত আহিব আপোনালোকে এড্ৰেছ প্ৰুফত আধাৰ কাৰ্ড বুলি লিখি দিব, লিখি কিনে আধাৰ কাৰ্ডৰ নাম্বাৰটো বহুৱাই দিব। আৰু তললৈ আহিব যিজনী ছোৱালীৰ দেউতাক বা মাকৰ যোনে একাউণ্টটো খুলিব তেওঁৰ ছিগনেচাৰ কৰিব, তাতে নামটো লিখি দিব তলত। তাৰ পিছৰ পেজলৈ আহোঁ। নেক্সট পেজত অহাৰ পিছত ডিক্লাৰেশ্যন ফৰ্ম, এইখন আপুনি সম্পূৰ্ণ ভালদৰে পঢ়ি ল'ব। আপোনাৰ এছ এছত টিক কৰি দিব। তাৰ তলত আহিব ইয়াতে ছিগনেচাৰ, ইয়াতে যিজনী ছোৱালীৰ বাপেক বা মাকে একাউণ্ট খুলিছে তাৰ ছিগনেচাৰ কৰিব। তললৈ আহিব নমিনী না, এইটো নমিনী ফৰ্ম। ইয়াতে ছোৱালীজনীৰ যোনে নমিনী হ'ব মাক বা দেউতাক, ইয়াতে নামটো লিখিব, এ লিখি দিব। নমিনী যাক বনাব আপোনালোকে, ছোৱালীজনীৰ নমিনী, তাত নামটো লিখিব। ইয়াতে ৰিলেশ্যনশ্বিপটো লিখি দিব, যে কি মাকৰ ইয়াতে এড্ৰেছটো লিখি দিব। ডেট অফ বাৰ্থ নমিনী দিব, তাতে 100% লিখি দিব। তাৰ তলত আহিব, ইয়াৰ তলত আপোনাৰ যিটো ছোৱালীৰ মাক বা বাপেক যোনে খুলিব একাউণ্টটো তাৰ ছিগনেচাৰটো কৰি দিব। ইয়াৰ তলত আহিব। নেক্সট পেজত আহক। নেক্সট পেজত অহাৰ পিছত আপোনালোকে নেম যিটো লেখা আছে তাতে ছোৱালীজনীৰ নাম, যিটো গাৰ্জেণ্ট আছে মাক বা দেউতাক, তাৰ নামটো ব্ৰেকেটত লিখি ভৰাই দিব। ইয়াতে ছিগনেচাৰটো আপোনালোকে কৰি দিব আৰু লগতে আপোনালোকে ইয়াতে ফটো এখন লগাই দিব। ইয়াৰ তলত আহিব, ইয়াতে ছোৱালীজনীৰ নামটো কেপিটেল লেটাৰত লিখিব আৰু যোনে আছে আৰু ছোৱালীজনীৰ গাৰ্জেন যোনে খুলিব মাক বা দেউতাক তাতে লিখি দিব। এড্ৰেছটো সম্পূৰ্ণ দিব তেওঁ। ইয়াতে মোবাইল নাম্বাৰটো আপোনালোকে বহাব, আধাৰ কাৰ্ড নম্বৰ বহাব আৰু এইফালে আপোনালোকে পান কাৰ্ডৰ নামটো বহাব। ইয়াৰ তলত আহিব প্ৰুফ অফ আইডেণ্টিটি। ইয়াতে আপোনালোকে পেন কাৰ্ড দিব, পেন কাৰ্ডৰ নাম্বাৰটো বহুৱাই দিব। প্ৰুফ অফ এড্ৰেছত আপোনালোকে আধাৰ কাৰ্ড বুলি লিখিব, আধাৰ কাৰ্ডৰ নাম্বাৰটো বহুৱাই দিব। আৰু তাৰ তলত আহিব ইয়াতে আপোনাৰ যিজনী ছোৱালী যোনে খুলিব তাৰ একাউণ্টৰ ছিগনেচাৰটো কৰি দিব, মাক বা দেউতাকৰ। ইয়াৰ পিছৰ পেজলৈ আহিছোঁ।
এইটো হৈছে আপোনালোকৰ পোষ্ট অফিচৰ টকা জমা কৰা ফৰ্ম এখন। নিউ SSA লিখি দিব। আৰু তাতে আপোনালোকৰ নিজৰ এৰিয়াৰ পোষ্ট অফিচ যিটো হয় তাত লিখিব। নিজৰ পোষ্ট অফিচ এৰিয়াৰ পোষ্ট অফিচটো ইয়াতে লিখিব। আৰু তাৰ লগতে যিটো ডেট হয়, যিটো তাৰিখত আপোনালোকে জমা কৰিব তাতে দিব। ইয়াতে ঠিক চেজ নো ASSত ঠিক কৰি দিব। একাউণ্ট নম্বৰটো এতিয়া বৰ্তমানলৈকে পোৱা নাই আপোনালোকে, যেতিয়া একাউণ্ট নম্বৰ হ'ব তেওঁলোকে দিব। যে ছোৱালীজনীৰ নামটো লিখিব, যোনে খুলি আছে একাউণ্টটো, ছোৱালী মাক বা দেউতাক, তেওঁৰ নামটো লিখি দিব ছাইডত। যিমান টকা আপোনালোকে জমা কৰিব সেইটো লিখিব। আৰু তাতে আপুনি কেছ কৰি আছে না অনলাইন কৰি আছে সেইটো বস্তু লিখি দিওঁ। কেছ চেকেদি কৰিছে, যিমান টকা জমা কৰি আছে সেই জমাটো ইয়াতে